নমস্কাৰ ভিউৱাৰ্ছ, BS এগ্ৰ গোট ফাৰ্মত আপোনালোকক আৰু এবাৰ স্বাগতম। মই আজি আপোনালোকক দেখাব গৈ আছোঁ মোৰ লোকেল পল্ট্ৰি ফাৰ্ম। মোৰ ইয়াতে বৰ্তমান 800 সোণালী মুৰ্গী আছে। আগত ইয়াতে 1500 সোণালী মুৰ্গী আছিল। ইয়াৰ পৰা 700-800 মান এনেকুৱা অনুমান বিক্ৰী কৰা হ'ল। তো মোটামুটি এতিয়া ইয়াতে 700-800 মান আছে। এটা থুলমূলকৈ হিচাপটো আপোনালোকক কৈ দিছোঁ, একজেক্ট মই হেৰিটো কৰা নাই কেইজনীমান বিক্ৰী হ'ল, এটা অনুমানত কৈছোঁ আপোনালোকক। এইটো মোৰ ইয়াতে 3টা পাৰ্টিশ্যন আছে। এইটো প্ৰথম নম্বৰ দৰ্জা, 4টা ছেকশ্যন আছে মোৰ ইয়াতে। ইয়াতে মই ছেকশ্যন ৱাইজ মুৰ্গীগিলা ৰাখোঁ। এটা তিৰপলেদি মই এইটো ঢাকি থৈছোঁ দিনৰ সময়ত, যাতে ৰ'দ নাপায় ইহঁতক। আৰু যদি বতৰটো ভাল থাকে তেতিয়া মই ইয়াক উঠাই দিওঁ, যাতে অমনীয়া গেছটো ওলাই যায় আৰু ফাৰ্মৰ ভিতৰৰ পৰিৱেশটো অলপ ঠাণ্ডা থাকে। এইটো গৰমৰ সময়ৰ কাৰণে এইটো কৰিছোঁ। ঠাণ্ডাৰ সময়ত ইয়াক মই পেক কৰিহে ৰাখিম। মোৰ ইয়াতে 3খন দৰ্জা আছে। 3খন দৰ্জাৰ পৰা 4খন ছেকশ্যনত আমি যাব পাৰোঁ। তো এই ধৰণে মই মুৰ্গী ফাৰ্ম কৰিছোঁ। ইয়াৰ ওচৰতে মোৰ এটা চাহ বাগানো আছে। ইয়াতে ছাগলীৰ কাৰণে ঘাঁহ আছে অলপ, তাৰে ওচৰতে ঘাঁহ খেতিও কৰিছোঁ। আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাইছিলোঁ, আৰু এটা ভিডিঅ'ত মই কৈছিলোঁ ইয়াতে ঘাঁহ পেলাম বুলি, কিন্তু কিয় এইটো বৰষুণৰ হেৰিৰ কাৰণে ঘাঁহ পেলা ভিডিঅ'টো বনাব পৰা নাই। গতিকে ঘাঁহটো এতিয়া হৈছে, জাগিছে ঘাঁহটো, মোটামুটি 7-8 ইঞ্চি মানৰ হৈছে। অলপ দিন পিছত অলপ ঘাঁহটো ডাঙৰ হ'লে মই এইটো আপোনালোকক নিশ্চয় দেখাম কি ঘাঁহ মই লগাইছোঁ। এইটো মোৰ এটা ৰিজাৰ্ভৰ, ইয়াৰ বৰিঙৰ পৰা আহি পেলাই ইয়াতে পানীটো ষ্টক হয়। এইটো মুৰ্গীৰ কাৰণেও এইটো বৰিঙৰ পানীটো ব্যৱহাৰ কৰোঁ, ৰিজাৰ্ভৰৰ পানীটো ব্যৱহাৰ নকৰোঁ। ৰিজাৰ্ভৰত মানে বিভিন্ন লেতেৰা হ'ব পাৰে, এইটো দি মুৰ্গীক মানে বেমাৰ হ'ব, এইকাৰণে কৰা নাই। এইটো 2 নম্বৰ দৰ্জা, ইয়াতে এটা ছেকশ্যন আছে। এতিয়া আপোনালোকক দেখাম। এই ধৰণৰ ফুটাটো আপোনালোকে ফাৰ্মত নাৰাখিব, এইটো পেক কৰিব লাগিব একচুৱেলি। ইয়াৰ ওপৰেদি সাপ চাপ সোমাই যোৱা বহুত ভয় থাকে। এইটো মই অতি সোনকালে মই পেক কৰিম। তো এই ধৰণে দৰ্জা লগাই পেক কৰিছোঁ। ওপৰ ফালে মই তাৰৰ জালি দিছোঁ, যাতে অমনীয়া গেছটো নহয়। এইটো এটা 3 নম্বৰ দৰ্জা। এইটো ছাইডত কিন্তু মই গোটাই তাৰৰ জালি দি ফালে মই বেৰাটো লগাই দিছোঁ, যাতে গেছটো আমনীয়া গেছ ফাৰ্মটো ইয়াতে ফাৰ্মত নহয় কাৰণে। এতিয়া হোমমেড দানা খুৱাই পেলাই মোৰ মুৰ্গী চাইজটো কি ধৰণত হৈছে। এইটো মোটামুটি 75 ডেজৰ মুৰ্গী হয়। এইটো 700-800 গ্ৰাম মান হৈছে। এইটো মান নহয়, এইটো হৈছে প্ৰায় 800 গ্ৰামৰ মুৰ্গী আছে। বেপাৰীবিলাক আহি থাকে 20 কেজি, 10 কেজি, 30 কেজি ল'বৰ কাৰণে। ইয়াৰ পৰা ডাঙৰ ডাঙৰ ধৰি পেলাই দিয়া হয়, আৰু সৰুটো থাকি যায়। এনেকৈ ৰুটিনত চলি থাকে। ডাঙৰ ওলাই যায়, সৰু থাকি যায়, তেনেকৈ ৰুটিনত চলি থাকে। এতিয়া মই বৰ্তমান মুৰ্গীৰ পোৱালিটো মই ফাৰ্মত সোমোৱা নাই। কাৰণটো হ'ল বৰ্তমান মুৰ্গীৰ বজাৰটো খুবেই শ্ল' আছে। গাঁৱতো এতিয়া লোকেল মুৰ্গী এভেইলেবল হৈছে, সেইকাৰণে অলপ মুৰ্গীৰ বজাৰটো শ্ল'। অৰুণাচল আৰু মণিপুৰ, মিজোৰামতো এতিয়া বৰ্তমান লোকেল মুৰ্গীৰ ছাপ্লাইটো হোৱা নাই। ক'ভিডৰ হেৰিৰ পৰাই গাড়ীবিলাক যোৱা নাই, সেইকাৰণে মুৰ্গী বজাৰটো খুবেই শ্ল'। গতিকে আপোনালোকে এতিয়া মুৰ্গী পোৱালি ফাৰ্মত সোমাম বুলি ভাবিছে যদি বহুত ভাবি চিন্তিহে সোমাব। আৰু আপোনাৰ জানুৱাৰী ডিচেম্বৰ লাষ্টৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰীলৈকে যদি পাৰে আপোনালোকে মুৰ্গীটো ফাৰ্মত নোসোমাব। এইটো সময়ত বহুত ঠাণ্ডা থাকে, আৰু নতুন মানুহৰ কাৰণে যদি অভিজ্ঞতা কম আছে তেনেহ'লে বহুত বেছি পৰিমাণত মৰ্টেলিটিটো হৈ যায়। তো মুৰ্গীৰ পোৱালি যদি মৰ্টেলিটি বেছি হৈ যায়, আপুনি ফাৰ্মৰ পৰা লাভালাভ হ'ব নোৱাৰিব। তো এয়া ছেকশ্যন চাওক, বহুতকেইটা ছেকশ্যন। এতিয়া ইয়াতে 4খন ছেকশ্যন আছে। প্ৰথম আনোতে পোৱালিটো ইয়াতে মই ব্ৰুডিং কৰি ৰাখোঁ, তাৰপিছত 1 মাহ হৈ গ'লে বেলেগ ছেকশ্যনত দিওঁ,
আৰু যোনটো আগৰ ডাঙৰ থাকে ইহঁতক বেলেগ ছেকশ্যনত কৰোঁ। এনেকৈ কৰি মই ফাৰ্মটো ৰুটিনত চলাই থাকোঁ, যিহেতু ফাৰ্মত মুৰ্গীটো খালী নহওক আৰু বেপাৰীবিলাক ঘূৰি নাযাওক। যদি বেপাৰী আপোনাৰ তাতে আহি ফালে ঘূৰি যাব লগা হয়, তেনেহ'লে আপোনাৰ মাৰ্কেটটো অলপ বেয়া হৈ যাব। কিয়নো সিহঁতে বেপাৰীটো যদি আপোনাৰ ফাৰ্মত মাল নাই বেলেগ ফাৰ্মতো যাব, তো বেলেগ ফাৰ্মৰ লগত এটা ইহঁতৰ কানেকশ্যনটো হৈ যাব, গতিকে আপোনাৰ পৰা বেপাৰীটো কাটি যাব পাৰে। তো এইটো কথা আপুনি ভালকৈ চিন্তা কৰি ল'ব। তো চাওক, আৰু ইয়াতে এটা ছেকশ্যন আছে, তাতে মই 500 মুৰ্গী মই হেচিঙৰ কাৰণে, কণী উৎপাদনৰ কাৰণে মই বেলেগকৈ ৰাখি থৈছোঁ। এইটো যোনটো আপুনি ভিডিঅ' দেখা পাই আছে এইটো চেলিঙৰ কাৰণে হয়, আৰু 500 বেলেগকৈ আছে। যদি আপোনালোকে হেচিং কৰিম বুলি ভাবিছে আৰু কণী পাৰা মুৰ্গী লাগে বুলি যদি ভাবিছে আপুনি, তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে, যিহেতু 1.5 মাহ 2 মাহ পিছত সিহঁতে কণী পাৰা আৰম্ভ কৰিব। এইয়া চাওক, মুৰ্গীটো ওপৰত উৰি আছে, বহুত ষ্ট্ৰং হৈ আছে মুৰ্গীবিলাক। এইটো এটা বেলেগ ছেকশ্যন, এইটো দিনৰ সময়ত মানে বতাহ পাক আৰু ৰ'দো পাক বুলি মই এইটো ছেকশ্যনটো কৰিছিলোঁ। ইয়াতে তাৰৰ জালি লগাই পেলাই মই এইটো বনাইছোঁ। মুৰ্গী দিনত ইয়াতে ঘূৰা ফুৰা কৰে, আৰু সন্ধিয়াৰ সময়ত মই ভিতৰৰ ভাগত যোনটো 3টা ছেকশ্যনত আছে তাতে মই সোমাই দিওঁ। তো আপোনাক মোৰ মুৰ্গী ফাৰ্মৰ ভিডিঅ' যদি ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।